বহুত ইউটিউবাৰে বহুত কথা কৈ পেলাই তোমালোকক মানে ডাউন কৰাই, কিন্তু তোমালোকক উৎসাহ নিদিয়ে, কাৰণ ফেক ভিডিঅ' বহুত দিয়ে যে কামাণ্ডো নোলাব, কিবা নোলাব। তো মই তোমালোকক কৈছিলো যে কামাণ্ডো বেটেলিয়ন যোনটো কনষ্টেবল আহিব বুলি কৈছিল, অৱশেষত আহি গ'ল। জয় হিন্দ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ যদি মোৰ ইউটিউব চেনেলত কোনোবাই ভিজিট কৰিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব, দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰে। প্ৰতিটো ডিফেন্সৰ খবৰ প্ৰথম পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, দেন মৰম দি যাব। অৱশেষত বহুত এটা বেছিয়ে ভাল খবৰ, কামাণ্ডো বেটেলিয়ন যোনটো কনষ্টেবল হয়, মই তোমালোকক কৈছিলোঁ নে আহিব বুলি, তো ফাইনেলি আহি গ'ল। বহুত ইউটিউবাৰে মানে কৈ আছিলে আছাম কামাণ্ডো যোনটো কনষ্টেবল বেটেলিয়ন সেইটো নাহে, কিন্তু মই তোমালোকক সঠিক ৰিজাল্ট দিছিলোঁ যে কামাণ্ডো কনষ্টেবল বেটেলিয়নটো নিশ্চয় আহিব। তো ফাইনেলি আজি আহি গ'ল। হয়তো কম পষ্ট আহি গ'ল, কিন্তু অহাটো আহিছে। 110% গেৰাণ্টি দিছিলোঁ মই তোমালোকক যে আহিলে, কাৰণ মই কেতিয়াও তোমালোকক ফেক ভিডিঅ' নিদিওঁ, আৰু মই কেতিয়াও তোমালোকক মানে বিপদত কেতিয়াও নেপেলাওঁ, কাৰণ মই উৎসাহ দি যোৱাটো মোৰ কৰ্তব্য। কেৱল মই এজন কেণ্ডিডেট, তোমালোকৰ কেণ্ডিডেট। অৱশেষত ফাইনেলি কামাণ্ডো বেটেলিয়ন কনষ্টেবলটো আহি গ'ল। তো তাৰ প্ৰচেছটো কি হ'ব মই তোমালোকক সকলোখিনি জনাই দিছোঁ। বন্ধুসকল, তাৰ প্ৰচেছটো হ'ব আপোনালোকৰ 4টা ইভেণ্ট থাকিব। ফাৰ্ষ্ট হ'ব 4.8 কিলোমিটাৰ ৰানিং কৰিব লাগিব, 4.8 20 মিনিটত কমপ্লিট কৰিব লাগিব। তাৰপিছত ছেকেণ্ড হ'ব তোমালোকৰ লং জাম্প, 3 নম্বৰ হ'ব তোমালোকৰ চিন আপ, আৰু 4 নম্বৰ হ'ব তোমালোকৰ 100 মিটাৰ। 4টা ইভেণ্ট থাকিব, 20 নম্বৰকৈ 4টা ইভেণ্ট থাকিব। তাৰপিছত তোমালোকৰ লাষ্ট থাকিব ভাইবা। ৰিটেন পৰীক্ষা নহয়, কোনো একো টেনশ্যন ল'ব নালাগে, ৰিটেন পৰীক্ষা নহয়, কিন্তু পষ্টটো কম আছে। তো কিমান পষ্ট আছে মই তোমালোকক অলৰেডি কৈ দিছিলোঁ যে টোটেল পষ্ট হ'ব তোমালোকৰ 156টা। তাৰপিছত তোমালোকৰ ফাইনেলি 156টা কামাণ্ডো যোনটো কনষ্টেবল বেটেলিয়ন তাতে দিছে তোমালোকৰ। তাৰপিছত ইউআৰত থাকিব 77, OBC এমৰ পিছত 44টা, SC থাকিব 11টা, STP থাকিব 16, ST হিলছত থাকিব তোমালোকৰ 8টা। টোটেল পষ্ট হ'ব তোমালোকৰ 156টা। বহুত এটা বেছিয়ে ভাল খবৰ, যিহেতু 156টা কামাণ্ডো যোনটো কনষ্টেবল বেটেলিয়ন তাতে দিয়া গৈছে পষ্ট। বহুত এটা বেছিয়ে ডাঙৰ ভাল খবৰ, কাৰণ মই তোমালোকক কৈছিলোঁ যে কামাণ্ডো যোনটো কনষ্টেবল সেইটো অলৰেডি আহিব। তাৰ প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব তোমালোকক মই সকলোখিনি জনাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে লাগি থকা ভিডিঅ'টো স্কিপ। 156টা পষ্ট আছে কামাণ্ডো যোনটো কনষ্টেবল বেটেলিয়ন, কিন্তু পষ্ট বহুত বেছিয়ে কম, কিন্তু কম্পিটিশ্যনৰ যোগ বহুত বেছি হ'ব। যোনে হাইষ্ট এক্সিডেণ্ট মাৰিব তাৰে মানে কি চাকৰি হ'ব কামাণ্ডো বেটেলিয়নত, কাৰণ ৰিটেন পৰীক্ষা নাই। তো অৱশেষত ফাইনেলি আহি গ'ল। বহুত এটা বেছিয়ে ভাল খবৰ তোমালোকক মই জনালোঁ, যিহেতু অনলি মেট্ৰিক পাছ কৰিলে তোমালোকৰ হৈ যাব। কাৰণ বহুত দুটা বিভাগত আহিছে, কামাণ্ডো SIও আহিছে, কামাণ্ডো কনষ্টেবল বেটেলিয়নো আহিছে, তাৰপিছত আপোনাৰ 4 গ্ৰেডো আহিছে, বহুতখিনি ভেকেঞ্চি আহিছে। তোমালোকে অনলাইন কৰি ল'বা, আৰু লাষ্ট ডেট মই তোমালোকক কৈ দিছোঁ যে নৱেম্বৰৰ 1 তাৰিখে। তো তোমালোকক বেছি দিন টাইম নিদিয়া, কাৰণ কেৱল ৰানিং কৰি যোৱা, কাৰণ তোমালোকে গমে পোৱা যোৱা মোটামুটি নৱেম্বৰৰ 15 তাৰিখৰ পৰা তোমালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হৈ যাব। আৰু মই কেতিয়াও তোমালোকক ফেক ভিডিঅ' নিদিওঁ, মই কেতিয়াও তোমালোকক মিছা কথা নকওঁ। আৰু যিটো পষ্ট আহিব আহিব, আৰু যিটো পষ্ট নাহে মই ডাইৰেক্ট সঁচা কথা কৈছোঁ। মই তোমালোকক গেৰাণ্টি দিছিলোঁ যে আছাম পুলিচ AB, UB, APR আৰু কামাণ্ডো সকলোখিনি বিভাগত আহিব, পষ্ট ভাগ কৰি আহিব। তাৰপিছত সকলোখিনি পষ্ট ভাগ কৰি আহিলে অৱশেষত ৰাতিপুৱা উঠি পেলাই মানে পষ্টটো দেখা পোৱাৰ পিছত বহুত বেছি এটা ভাল লাগি গ'ল, জোচ বাঢ়ি গ'ল। কাৰণ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা, উঠি অহা প্ৰজন্মৰ ল'ৰাই যাতে জোচ পায়, সৰু সৰু ল'ৰাই কামাণ্ডোৰ কাৰণে বহুত ফিজিকেল টেষ্টত বেছি নম্বৰ উঠাব পাৰিব। কাৰণ লং জাম্প 77 ফুট মাৰা ইমান সহজ কথা নহয়। এইটো কাৰণে কৈছোঁ তোমালোকে যিমান পাৰে প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়া। আৰু 4.8 কিলোমিটাৰ 20 মিনিটত কমপ্লিট কৰা ইমান সহজ কথা নহয়, আৰু 14 ছেকেণ্ডত 100 মিটাৰ মাৰা ইমান সহজ কথা নহয়, আৰু তোমালোকৰ চিন আপ 14টা মাৰা ইমান সহজ কথা নহয়। এইটো কাৰণে কৈছোঁ মই তোমালোকক ৰিটেন পৰীক্ষা যিহেতু নাই, ভাইবা 20 নম্বৰৰ হ'ব। তোমালোকে ভাইবা চিলেকশ্যন পাবলৈ হ'লে তোমালোকে 156টা পষ্টত তোমালোকে কিমানজন কেণ্ডিডেটে পাছ কৰিব লাগিব তোমালোকে ভাবিছোৱা নিজে। এটা পষ্টত তোমালোকৰ 5টা মাতিব, তোমাৰ ভাইবা দিবা। তো তোমালোকে ভাবিছোৱা। এইটো কাৰণে কৈছোঁ তোমালোকে জোৰদাৰ প্ৰেক্টিছ কৰা, আৰু পষ্ট কম। মইতো তোমালোকক সকলোখিনি পষ্টৰ বিষয়ে কৈ দিলোঁ। অনলি মেট্ৰিক পাছ কৰিলে তোমালোকে অনলাইন কৰিব পাৰিবা, আৰু তোমালোকে হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট নালাগে। তোমালোকৰ SI যোনটো SI হয় ন, SI তোমালোকৰ গ্ৰেজুৱেট লাগিব। কামাণ্ডো যোনটো কনষ্টেবল বেটেলিয়ন হয়, এইটো 10 পাছ কৰিলে হৈ যাব। তোমালোকক মই 4টা ইভেণ্টটো কৈ দিলোঁ। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব, দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই আজি লাষ্টত আৰু এটা কথা কৈ যাওঁ, মই কেতিয়াও ফেক ভিডিঅ' নিদিওঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা, কাৰণ ময়ো কেণ্ডিডেট, তোমালোকৰ কেণ্ডিডেট। বন্ধুসকল এইখিনি আছে ভিডিঅ'টো। তো আজিলৈ এৰিছোঁ, নেক্সট এটা ভিডিঅ' লগ পাম। বাই বাই, জয় হিন্দ, বন্দে মাতৰম।